দাদা মূৰ্খ বৰ এজনৰ ওপৰতে হস্তঘাত নকৰি অদেত সিংহই সত্য হে যোৱাইতে তুমি বিপদমুক্ত যোৱা তুমি নেস্থানে সত্য সত্যৱতী আপোনাকে স্বামীৰ পাকলৈ ভগৱান কৰিছে না সুযোগ একটা মিলিছে দুঃখী বড় মান্য আজি হন্তে পাইছে কৰক সত্যৱতী নোহে সময় তোমাকে পত্নী ৰূপে গ্ৰহণ অলপ চিন্তা তুমি নানিবা মনতে অৱশ্যে পত্নী ৰূপে মই কৰিম গ্ৰহণ মাত্ৰ এতিয়া যোৱা তুমি মই যাওঁ ৰজাৰ অন্বেষণে যাত্ৰাকে লৈ থাকি ৰক্ষা কৰক